কি দুটা গৈ জ্বলিলে নি এটাই জ্বলিছে এই ডলি গৈ জ্বলি মাত্ৰ ডলি গৈ জ্বলি এই ডলি এটা ঘৰ লাইন গেছ মনি লাইন গেছ মনি শর্ট সার্কিট মনি ra để đấy rồi từ từ ơi thằng Nga trước em nói gì không cho con bạc này con đi luôn rồi boy. Abi Samil do bibu. Mogo lago doli thaki lago heto ama bo pago to bet kiba asile na. Seyad mo bisamo swal dama jodi je moile je bitot joli ase hi bitot ulabo pa nai no hole. Mage pispalago dorja thu bakhin kini mane pura ulaise bole ta. E sesao. মই বেংকত আছিলোঁ আপোনাৰ এতিয়া ঘৰৰ মানুহে কোৱা মতে শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে বুলি কৈছে আমি আহি পাইছোঁতো এটা কেঁচা ঘৰ আছিলে কেঁচা ঘৰটোতো প্ৰায় জ্বলি গৈছে পকা ঘৰটো আমি পানী মাৰি মানে অলপমান আমি যথেষ্টখিনি আধাখিনি বচাব পাৰিছোঁ আৰু পকা ঘৰ কেঁচা ঘৰটো জ্বলি গ'ল কিমান টকা মানৰ সা সামগ্ৰী ধ্বংস হৈছে বাৰু আপোনাৰ টোটেলটো দুইটা ঘৰত 10 লাখ মান টকাৰ সা সামগ্ৰী লছ হৈছে শ্বৰ্ট চাৰ্কিটৰ পৰা হোৱা বুলি কৈছে ঘৰৰ মানুহ আৰু গেছ পাইপো লিক হৈ আছিলে লগতে গেছ পাইপটোৰ কথা হেৰি কৰি মেনশ্যন কৰিব আপুনি জ্বলি আছিলে তাৰপিছত ডাঙৰজনী ভিতৰত আছিলে ডাঙৰজনীক লৈ মই পিছফালৰ পৰা পুৰা দৰ্জা খুলি পুৰা পলাইছোঁ মানে ছোৱালীজনী বচাওঁ আৰু মানে তাৰপিছত এনেকৈ চিঞৰিয়ে আছোঁ মই চিঞৰিছোঁ মই মানে পাছত কি হৈ গ'ল মই নিজেই নাজানো চিঞৰি আছোঁ এতিয়ালৈকে ভিতৰত মই এতিয়া গৈ চাইছোঁ মোৰ বহুত বস্তু জ্বলি আছিলে মোৰ নিজৰ ঘৰৰ কথা ভবাই নাই মই ছোৱালীজনী যেনে তেনে বচালোঁ মই ডাঙৰজনী ভিতৰত শুই আছিলে মানে এনে কিমান লাখ টকা সম্পত্তি লোকচান হৈ যাব বা খোৱাটোতো বহুত হ'ল বাইদেউহঁতৰ বহুত আছিলে বস্তু পাতি ঢেৰ আছিলে এতিয়া কিমান ঘৰত কিবা পোহনীয়া জীৱ জন্তু আছিলে কুকুৰ এটা আছিলে হয় বাইদেউহঁতৰ হ'ল বহুত ক্ষতি হ'ল মোৰো গোটেই বহুত জ্বলিলে বস্তু জ্বলিলে গোটেই সোপা মোৰ এতিয়া সেইকেইটা দেখিছে আপোনালোকে গোটেই জ্বলিলে মানে
হ'ব হ'ব